নমস্কাৰ দৰ্শকসকল, জয় জয়তে আমাৰ চেনেল প্ৰাসংগিকৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শকসকল, আমি আজি আলোচনা কৰিম অসমীয়া সমাজত হেৰাই যাব ধৰা এটি জলপানৰ বিষয়ে। আহকচোন দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে গম পাইছে যে আজি আমি কিহৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। হয় দৰ্শকসকল, আমি আজি আলোচনা কৰিম চুঙা চাউল কেনেদৰে প্ৰস্তুত কৰে। আহকচোন দৰ্শকসকল, চুঙা চাউল প্ৰস্তুতৰ বাবে আমি প্ৰথমে ল'ব লাগিব অপইতা বাঁহ। এই বাঁহত আমি প্ৰথমে সৰু সৰুকৈ কাটি তাক সম্পূৰ্ণকৈ ধুই ভালদৰে চফা কৰি ল'ব লাগিব। তাৰ পাছত আমি থোৱা বৰা চাউলখিনি ভালদৰে ধুই তাক সজীৱ কৰি ৰাখি ল'ব লাগিব। তাৰপিছত আমি চুঙাত লাহে লাহে বৰা চাউলখিনি ভোৱাৰ উপৰিও তাত আমি গৰম পানী দিব লাগিব, যাতে চুঙাত ভোৱা চাউলখিনি সোনকালে সিজে। তাৰ পাছত আমি প্ৰথমে মুখখন পুৰি ল'ব লাগিব। মুখখন পিছতহে আমি গুড়িটো পুৰিব লাগিব, কিয়নো যদিহে আমি মুখখন নুপুৰোঁ তেতিয়াহ'লে মুখখনৰ ফালেদি ওলাই যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে প্ৰথমে চুঙা চাউলক প্ৰস্তুত কৰোঁতে সদায় মুখখন পুৰি ল'ব লাগে। তাৰ পাছতহে গুড়িটো পুৰি তাক ভালদৰে পুৰিব লাগে, যিহেতু ভালদৰে নুপুৰিলে হয়তো চাউলখিনি আধা সিজা আধা ফুটা হৈ থাকিব পাৰে। সেয়েহে দপদপকৈ জ্বলি থকা জুইৰ মাজত দিব লাগে যদিও তাৰ পাছত ক্ৰমান্বয়ে যেতিয়া বাঁহডাল পুৰিবলৈ আৰম্ভ কৰে তেতিয়া লাহেকৈ ঠাণ্ডা হ'বলৈ তাক এৰি দিব লাগে। এনেদৰে অলপ দেৰি কৰাৰ পাছত প্ৰায় 15 মিনিটমান কৰিলেই চুঙা চাউল সিজি যাব। তেতিয়াই অঁতৰাই দিব লাগে যাতে অলপ ঠাণ্ডা হয় স্কিনত দেখাৰ দৰে। তাৰ পাছত আমি দা বা কটাৰীয়ে প্ৰথমে তাৰ গুড়িটো কাটি 4 ভাগ কৰি এভাগ এভাগকৈ সৰু সৰুকৈ কামি গতে কাটি ল'ব লাগিব। তাৰ পাছত তেনেদৰে কৰাৰ পিছত হাতেৰে গুড়িডোখৰ টানি আগটো ৰাখি গুড়িটোৰ পৰা যদি টানা হয় তেতিয়া পটককৈ এৰা খাই যায়, আৰু এনেকৈ কৰিলে সোনকালে এৰা হয়। হাতত চাই বেছিকৈ নালাগে, নহ'লে হয়তো হাত কটাৰ চান্সটো থাকে, কিয়নো এই কামিবিলাক যথেষ্ট ধাৰ হৈ থাকে যিহেতু অপইতা বাঁহ হয়। সেয়েহে সোনকালে কাটি তাৰ পৰা লাহেকৈ চামুচ বা কটাৰীৰে এৰুৱাব লাগে। তাক কেতিয়াও লগে লগে জুইৰ পৰা এই চুঙা চাউল সাধাৰণতে মাঘ বিহুৰ বা পোহৰ সময়তহে খুৱাবলৈ বেছি টেষ্টি হয়। চুঙা চাউল দৈ গাখীৰ বা এৱা গাখীৰ লগত গুড়ৰ সৈতে গৰমে গৰমে খাবলৈ বেছিকৈ সুস্বাদু হয়। বৰ্তমান সময়ত চহা জীৱনত এই চুঙা চাউল প্ৰায় নাইকিয়া হ'ব ধৰিছে। ইয়াৰ মানুহৰ ব্যস্ততাৰ লগে লগে যেন আমাৰ সমাজ ব্যৱস্থাত এনে জলপান প্ৰায় নাইকিয়া হ'ব ধৰিছে। এই জলপান অতিকে সুস্বাদু হয়। গতিকে দৰ্শকসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, এণ্ড চেনেলটো যদি প্ৰথম চাইছে তেন্তে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।